ইনকাম টেক্স নটিচ সেই তেতিয়া আহে যেতিয়া মানে আপোনাৰ ইনকাম টেক্স ফাইলিঙৰ যিটো ডাটা আপুনি যদি ইনপুট কৰে সেইটো যদি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ লগত যিটো ডাটা অলৰেডি আছে সেইটোৰ লগত যদি মেটচ নকৰে স্পেচিয়েলি GST ৰিপৰ্টিঙৰ যোগেদি এইটো ধৰা পৰা যায় GSTত যিটো আপুনি চেলছ ৰিপৰ্ট কৰিছে আৰু ইনকাম টেক্স ফাইলিং কৰোঁতে যিটো আপুনি টাৰ্ণঅভাৰ ৰিপৰ্ট কৰিছে সেইটো যদি মিছমেটচ থাকে তেনে ক্ষেত্ৰত আপোনাৰ এখন ইনকাম টেক্স নটিচ আহিব পাৰে আৰু এইটো বিষয়ে মই ছেপাৰেটলি এটা ভিডিঅ' বনাই থৈছিলোঁ ইনকাম টেক্স ভাৰ্চেছ GST আপুনি চেক কৰি চাব পাৰে যেতিয়া এটা ফিনান্সিয়েল ইয়েৰ শেষ হয় তেতিয়া বেংকবোৰৰ এটা দায়িত্ব থাকে যে আপোনাৰ যিখিনি ট্ৰেনজেকশ্যন হৈছে মানে আপোনাৰ পেন কাৰ্ডৰ আগত যিখিনি আপোনাৰ বেংকিং ট্ৰেনজেকশ্যন হৈছে সেই ট্ৰেনজেকশ্যনখিনি ইনকাম টেক্স ডিপাৰ্টমেণ্টক ৰিপৰ্ট কৰাটো আৰু সেইটোৰ মতে আপোনাৰ যদি ইনকাম টেক্স ফাইলিঙৰ লগত যদি ডাটাটো নিমিলে যেতিয়া ফাইলিং কৰে তেতিয়া তেনে ক্ষেত্ৰতো আপোনাক এখন ইনকাম টেক্স নটিচ ফেচ কৰিব পাৰে থাৰ্ড হৈছে TDS যিটো ডিডাক্ট হৈছে সেইটো যদি আপুনি ইনকাম টেক্স ফাইলিং কৰোঁতে যদি ৰিপৰ্ট নকৰে তেতিয়া তেনে ক্ষেত্ৰতো এখন ইনকাম টেক্স নটিচ আহিব পাৰে মানে জেনেৰেলি